শংকৰদেৱ শিশু নিকেতন এখন এটা পবিত্ৰ অনুষ্ঠান। এতিয়া মই ব্যক্তিগতভাৱে বিগত 25 বছৰ পেছাদাৰী ক্ষেত্ৰত বহুতো সংগ্ৰাম কৰি আহি অন্ততঃ মই এইটো আত্মকথন হ'লেও ক'ব পাৰোঁ, মই এখন ভাল যাক ভাল বুলি কোৱা হয় তেনেকুৱা ইংৰাজী মাধ্যমৰ স্কুল এখনত মই মোৰ সন্তানক দিব পাৰিলোহেঁতেন ইমান দিনৰ কষ্টৰ ফলত, আমাৰ দুই স্বামী স্ত্ৰীৰ কষ্টৰ ফলত। কিন্তু মই মোৰ সন্তানক এইটো ব্যক্তিগত কথা যদি গৌৰৱেৰে কওঁ, শংকৰদেৱ শিশু নিকেতনত পঢ়ে মোৰ সন্তান, অসমীয়া মাধ্যমত। গতিকে মোতকৈ তেখেতসকলে কি জানে শংকৰদেৱ শিশু নিকেতনৰ কথা? মোৰ সন্তান পঢ়ে তাত। মই এই কাৰণে কৈছোঁ ব্যক্তিগত, মই অন্ততঃ ইমান দিনৰ সংগ্ৰামৰ ফলত মোৰ ল'ৰাক বেলেগত পঢ়াব পাৰিলোহেঁতেন। কিন্তু দুটা কথা, মই পঢ়াইছোঁ অসমীয়া মাধ্যমত, মই পঢ়াইছোঁ শংকৰদেৱ শিশু নিকেতনত। তাত যিটো কৈছে তেখেতসকলৰ হঠাৎ যে দুখ লাগি গ'ল, মাত্ৰ 8,000 পায় 9,000 পায়, কি হ'ব? সেইটো দুখ কৰিব নালাগে। শংকৰদেৱ শিশু নিকেতনৰ প্ৰত্যেকগৰাকী আচাৰ্যই সেৱাৰ মনোবৃত্তিৰে শিক্ষা আৰু সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণত নিজকে সম্পূৰ্ণ সমৰ্পণেৰে তাত পাঠদান কৰিছে। কোনোবাই হয়তো কেতিয়াবা 40,000 পায়, সংগ্ৰামী সময়ত কোনোবাই হয়তো 8,000 পায়। তেনেধৰণৰ কোনো দৰমহা ইত্যাদিৰ কথা নাই। আৰু এইটো ব্যৱসায় নহয়, এইটো ব্যক্তিগত খণ্ডৰ বিদ্যালয় নহয়, এইখন সামাজিক সংস্থাৰ দ্বাৰা পৰিচালিত এখন মহান শিক্ষানুষ্ঠান, য'ত ধৰ্মৰ কথা শিকোৱা নহয়, তাত হিন্দুৰ কথা শিকোৱা নহয়, ভাৰতীয় সনাতনী সংস্কৃতি হাজাৰ বছৰীয়া অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সংস্কৃতি শিকোৱায়, তাত গুৰুজনাক শ্ৰদ্ধা কৰিবলৈ শিকোৱায়। লাচিত চিলাৰায়ৰ পৰা সতী সাধনী সতী ৰাধিকাৰ পৰা আপুনি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিটো ঐতিহ্য আৰু পৰম্পৰা তাক শিকোৱা হয়। পিতৃ মাতৃ আৰু গুৰুজনক শ্ৰদ্ধা কৰিবলৈ শিকোৱা হয়। মোৰ সন্তানে যদি বা আমাৰ নিকেতনৰ যিকোনো ব্যক্তিয়ে যদি শিৱদাৰ দৰে এজনে বিদ্যুৎ পনক পায়, তেখেতক ভৰিত ধৰি প্ৰণাম কৰিবলৈ শিকোৱা হয়। এইটো সাম্প্ৰদায়িকতা নহয়, এইটো ধৰ্ম নহয়, আমাৰ এইটো পৰম্পৰা। আমাৰ যিটো হিন্দু সমাজ বুলি যি কোৱা হয়, হিন্দু সমাজ মানে মই টিলিঙালৈ পূজা কৰাৰ কথা কোৱা নাই দেই। এতিয়া কথা হ'ল, দুয়োগৰাকী অতি সংবেদনশীল লোক। মোৰ ভাতৃ বিশ্বজিতে হওক বা শিৱদাক মই এগৰাকী অতি সংবেদনশীল আৰু অতি বিদ্যুৎ লোক বুলি জানো, ছ'চিয়েল মিডিয়াত যি জানে গম পায়। মূল কথা হ'ল এইখিনি মই শংকৰদেৱ শিশু নিকেতনৰ বিষয়ে ক'লোঁ এগৰাকী অভিভাৱক হিচাপে। এতিয়া দ্বিতীয় কথা, পুনৰবাৰ এই চেগতে প্ৰণাম জনাইছোঁ প্ৰত্যেকগৰাকী আচাৰ্যাক। কি সেৱা তেওঁলোকৰ, কি সেৱা তাত। কেৱল A+B হোল স্কোৱাৰ শিকোৱা নহয়, শিকোৱা হয় কিয়? জ্যেষ্ঠজনক সন্মান কৰিব লাগিব। মোৰ সন্তানে মোক আৰু মোৰ পৰিবাৰক ৰাতিপুৱা সেৱা কৰি সেই স্কুললৈ যায়, সেইটো শিকোৱা হয় শংকৰদেৱ শিশু নিকেতনত। তাত কোনে ব্যৱসায় কৰিব? মোৰ ল'ৰাৰ স্কুলৰ ফিজ 700 টকা মাত্ৰ। গতিকে তাত ব্যৱসায় নাই, এইবিলাক মিছা কথা। মই বিচাৰোঁ অসমৰ প্ৰান্তে প্ৰান্তে শংকৰদেৱ শিশু নিকেতনৰ দৰে এখন সনাতনী সংস্কাৰৰ বিদ্যালয় হওক, য'ত লাচিত বৰফুকনকো ভাল পাবলৈ শিকোৱা হয়, য'ত ৰাণা প্ৰতাপ সিংহ কোন সেইটো প্ৰশ্নৰ উত্তৰ দিব পাৰে গৌৰৱেৰে মোৰ ল'ৰাই, বা ছত্ৰপতি শিৱাজীৰ কথা ক'ব পাৰে। গতিকে এনেধৰণৰ সংস্কাৰ হ'ব আলোচনাৰ ওপৰত। এতিয়া দ্বিতীয় আটাইতকৈ মাৰাত্মক কথাটো, যিটো কথা